তাৰ বাবে ৰদালি প্ৰকাশনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৰদালি কাব্য আলোচনীৰ মুখ্য সম্পাদক স্মৰণী গগৈ চেতিয়া বাইদেউ আৰু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ বঁটাটোৰ পিছত দায়িত্ব আৰু অকণমান বেছিকৈ বৃদ্ধি হ'ল। সংবাদ সেৱা সক্ৰিয়তাৰে বিগত 12টা বছৰে কাম কৰি থকা হৈছে। আসলে 2021 বৰ্ষৰ 1 ছেপ্টেম্বৰ তাৰিখতে আমি এই গোলাঘাট জিলাৰ মকচলীয়া চহৰ সৰুপথাৰৰ পৰা অসমীয়া ভাষা সাহিত্যলৈ বা কাব্যিক জগতলৈ যথাসামান্য অৱদান আগবঢ়োৱাৰ মানসেৰে আমি বিনম্ৰ প্ৰয়াস কৰি ৰদালি কাব্য আলোচনী আৰু ৰদালি প্ৰকাশন আৰম্ভ কৰিছিলোঁ। আৰু এই ৰদালি কাব্য আলোচনী আৰু ৰদালি প্ৰকাশনৰে আজি আহি আমি এই 3টা বৰ্ষ অতি সুকলমে সম্পন্ন কৰিছোঁ। আৰু এই আপাহতে আমি আজি 3য় বৰ্ষপতি অনুষ্ঠান সৰুপথাৰ নগৰস্থিত এই হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত 3য় বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু অতি সুখৰ কথা যে আমি যেনেধৰণে কামনা কৰিছিলোঁ বা মনত ভাবিছিলোঁ যে অসমীয়া সাহিত্য জগতলৈ কিঞ্চিত কিবা আগবঢ়াব পাৰোঁ নেকি, আমি ৰদালি প্ৰকাশনৰ পৰা আজি এই মঞ্চৰ পৰাই আমি প্ৰায় 30খনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকলে গল্পকাৰসকলে তেখেতলোকৰ গ্ৰন্থ আমাক প্ৰকাশ কৰিবলৈ সুবিধা দিলে। আৰু আজি এই অনুষ্ঠানতে আমি 30খন গ্ৰন্থ ইয়াতে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছোঁ। আৰু ইয়াৰ লগে লগে এই বৰ্ষপতি অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি ৰদালি কাব্য বঁটা আৰু ৰদালি সংবাদ সেৱা বঁটা দুটাকৈ বঁটা আমি প্ৰদান কৰিছোঁ। ৰদালি সংবাদ বঁটা আমি অসমীয়া সংবাদ জগতলৈ অসমৰ সংবাদ জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা এগৰাকী যশস্বী সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাদেৱলৈ আমি ৰদালি সংবাদ সেৱা বঁটা প্ৰদান কৰিছোঁ। আৰু ৰদালি কাব্য বঁটা হিচাপে ৰদালিলৈ তথা অসমীয়া কবিতা কাব্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা আমাৰ অসমৰ তথা আমাৰ গোলাঘাটৰ এগৰাকী যশস্বী কবি স্বৰ্ণালী দাস বাইদেউক আমি ৰদালি কাব্য বঁটা আজি প্ৰদান কৰিছোঁ। আৰু ইয়াৰ লগে লগে এটা কথা খুবেই ভাল লাগিছে যে আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত কবিতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। এই কবিতা প্ৰতিযোগিতাত অসমৰ প্ৰায় 70তকৈও অধিক কবিয়ে অংশগ্ৰহণ কৰি আমাৰ ইয়ালৈ কবিতা প্ৰেৰণ কৰিছিলে। আৰু তাৰে এই কবিতাসমূহ আমাৰ বিশেষ বিচাৰকে নিৰ্বাচন কৰি 2টা বঁটা ইয়াতে আমি পুৰস্কাৰ দিবলৈ সক্ষম হৈছোঁ। প্ৰথম পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে নলবাৰীৰ নিৰ্জলিকা দত্ত ডাঙৰীয়ানীয়ে, আৰু দ্বিতীয় পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ মৰিয়নীৰ অৰুণ গগৈদেৱে। খুবেই ভাল লাগিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, এইফালে নলবাৰী, গুৱাহাটী, নগাঁও, কাৰ্বি আংলং বিভিন্ন জেগাৰ পৰা ইয়াতে সমবেত হোৱাত আমাৰ আচলতে খুবেই ভাল লাগিছে। ৰদালি আজি আচলতে কেৱল কাব্য আলোচনী বা সংবাদ প্ৰকাশনেই হৈ থকা নাই, অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক একত্ৰিত কৰি একেটা মঞ্চত আজি গোট খুৱাই যে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ, তাতে আমি খুবেই সুখী। আৰু ৰদালি আচলতে কাব্য আলোচনীখনৰ যোগেদি আমি অসমৰ পিছপৰা অঞ্চলৰ যিসকল নতুন মুখৰ কবি সৃজন কৰাৰে এটা আমাৰ হেঁপাহ আছিলে, আমাৰ আশা আছিলে। আৰু সেই আশা আৰু সপোনক সাৰোগত কৰিয়ে আমি ৰদালি প্ৰকাশনৰ পৰা এনেদৰেই আমি কাব্য সংকলন প্ৰকাশ কৰিছোঁ আৰু ৰদালি কেনেকৈ আগবঢ়াই লৈ গৈ আছোঁ। আৰু আচলতে এইখন চহৰত আহিবলৈ পাই মই ইতিহাসৰ ছাত্ৰী মই নলবাৰীৰ পৰা আহিছোঁ, গতিকে সৰুপথাৰৰ ইতিহাস আমি অলপ গম পাওঁ। গতিকে সেইকাৰণে এনেকুৱা এখন চহৰত এনেকুৱা এখন মঞ্চ কেনেকৈ বহুত আৰু মোৰ যিটো ইচ্ছা আছিল যে সেইখনত স্বৰ্ণালী গগৈ বাইদেউ কৰিছে, তেখেতৰ জোৰত আচলতে আৰু নাই আচলতে এইটো নহয়। মই ভাৰতীয় ডাক বিভাগত কাম কৰোঁ, তাতে মানে বেলেগ এজন দেখি ফটো মাৰি বনাইছোঁ। এইখন কুশল কোঁৱৰ চহৰ গতিকে এই চহৰৰ মই পঢ়ি থকা নহয়। আৰু আচলতে আচৰিত কথা, মোৰ জীৱনত সেইটো মোৰ কাব্যালোচনী ৰদালিয়ে যিটো অভিনৱ খবৰ আৰু বিশেষকৈ সৰুপথাৰ এই সীমামূৰীয়া এই সৰুপথাৰ অঞ্চল যি বিখ্যাত হৈছে কুশল কোঁৱৰৰ সেই সৰুপথাৰ পুনৰ উজ্জীৱিত হৈছে সাহিত্য আলোচনী ৰদালিৰ জৰিয়তে। বিশেষকৈ আজি 30
এই গ্ৰন্থ প্ৰকাশ কৰাটো এই প্ৰকাশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে মই আজি অভিভূত হৈছোঁ এইকাৰণে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কবি সাহিত্যিকসকল আহি এই মঞ্চত একত্ৰিত হৈছেহি আৰু এয়া হ'ল সমন্বয়ৰ এক ক্ষেত্ৰ। এই সমন্বয়ৰ ক্ষেত্ৰত আমি আজি উপস্থিত হৈ যে কবিতা আত্মাৰ অভিজ্ঞান যদি অভিজ্ঞতা নিজৰ বুদ্ধি তাৰে যদি কবিতা লিখিবলৈ লয়, যদি কবিতাৰে যদি সমাজ জীৱন প্ৰতিফলিত হয়, সমাজৰ সকলো দিশ যদি উজ্জীৱিত হয়, তেন্তে কবিতাই আমাৰ আত্মাক আচলতে কৰিব পাৰে আৰু কবিতাৰ বাবে মানুহ হৈ থাকিব পাৰি। প্ৰথম সৃষ্টি কবিতাৰে ৰামায়ণৰে জৰিয়তে বাল্মীকিয়ে ৰামায়ণৰ দ্বাৰাই কবিতাৰ সৃষ্টি কৰিছিল আদিকবি বাল্মীকি। মই ভাবোঁ যে কবিৰ কেতিয়াও মৃত্যু নাই, কবিতাৰ কেতিয়াও মৃত্যু নাই। কবিতা আমাৰ আত্মাৰ অভিজ্ঞান আৰু কবিতাই আমাক আত্মাৰ জোৰণি দিব পাৰে। আনখন কবিতা পুথি তোমাক ভাল পাবলৈ মোৰ বাবে নালাগিব। কবি ৰূপালী বসুমতাৰী সুন্দৰ বেটুপাতেৰে সুন্দৰ ছপা হৈছে। কবিতা সদায় শব্দ সহজ সৰল হ'ব লাগে। সৰ্বসাধাৰণ পাঠকে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱা হ'ব লাগে। সঁচা ভাল পোৱা কবিতাটো মোৰ সঁচাকৈ ভাল লাগিছে। মই পাঠ কৰি দিছোঁ খুব চমু কবিতা, চুটি কবিতা। সঁচা ভাল পোৱা সদায় চুম্বকৰ দৰে, বিপদৰ সময়তো সুখৰ সময়তো সকলো খবৰ ৰাখে আন্তৰিকতাৰে। তেওঁ হয় দূৰতে থাকক বা কাষতে থাকক, ভাল পোৱাজনক কুশলে ৰখা নিষ্ঠুৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। কবিতাটো মই পঢ়ি থাকিম লাগিছে। প্ৰণালী গগৈ চেতিয়া চিনাকি নাম অসমত মহেশ্বৰ বসুমতাৰী, তেওঁলোকৰ তত্বাৱধানত এটি অনুষ্ঠান গঢ় লৈ উঠিছে। সাহিত্য সংস্কৃতিৰ ইমপ্ৰুভ কৰিবৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াইছে। তেখেতসকললৈ মই অভিনন্দন জনাইছোঁ। মোক আজি এই গ্ৰন্থ চাৰিখন উন্মোচন কৰিবলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বয়সটো কিমান জানিব পাৰোঁনে? 30 বছৰ। আৰু পঢ়া শুনা তেখেতে কি কৰিছে? এনে কৰিছে। মানে অসম্ভৱকো সম্ভৱ কৰি তুলিব পৰা এগৰাকী কবি। তেখেতে আজি প্ৰকৃতপক্ষতে এই দিনটোত আমাক ধন্য কৰিছেহি। যি কি নহওক, মই পোনপ্ৰথমে চুঙি তেখেতলৈ মোৰ শ্ৰদ্ধাহে মই জ্ঞাপন কৰিছোঁ। মোৰ বয়সত সৰু যদিও মই মৰম কৰিছোঁ বুলি ক'ব নোৱাৰিম। তেখেত প্ৰকৃতপক্ষতে এগৰাকী মহান ব্যক্তি। মই তেখেতলৈ মোৰ স্নেহ শ্ৰদ্ধা যাচি মই প্ৰথম তেখেতৰ কবিতা পুথিখন উন্মোচন কৰিবলৈ ওলাইছোঁ। মানৱী চুঙি মাউতৰ কবিতাৰ পুথিখনৰ নাম মোৰ কলিজাৰ একোটি প্ৰেমৰ কবিতা। এটা হাত তালি দিয়ক সকলোৱে। তেখেতৰ কিতাপখনত এটা পৃষ্ঠাত যদি এটা কবিতা আছে, তেতিয়াহ'লে কবিতা আছে 128টি কবিতা আছে। 128টি কবিতা আছে। আৰু মোৰ কলিজাত তুমি, ৰৈ আছিলোঁ চেনাই তোমালৈ, মৰমৰ বহনা, চেনাই মোৰ ধুনীয়া, বিহুতি পালেহি, নিজান ৰাতি, চেনাই আহিবা, কপৌ পাহি, আহিবা কাষলৈ, কলিজাৰ কেঁচা সোণ, পাখি মেলা সপোন, প্ৰেমলীলা, কোনেও নুবুজিব। এনেকৈ তেখেতৰ 128টি কবিতা মই দেখা পাইছোঁ। মই পঢ়ি চালোঁ, প্ৰায়বিলাক তেখেতৰ প্ৰেমৰ কবিতা। মনৰ ভিতৰত তেখেতৰ যিটো প্ৰেমৰ অনুৰণন, সেইটো প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। যে ক'লে আধুনিক কবিতা নুবুজো, নীলমণি ফুকন দেখোন প্ৰথমগৰাকী শ্ৰেষ্ঠ আধুনিক কবি, কিন্তু ইমান উজু। হয়নে বোপাই? শেষত কৈছে পেহীয়েকে, হয়নে বোপাই? কালি যি আছিল বলি, আজি সি ঘাতক, আজি ঘাতক, কাইলৈ বলি। অৰ্থাৎ আপুনি আজি বেয়া কাম এটা কৰিছে, যে আপোনাক ওপৰজনে চাই আছে। আপুনি কাইলৈ কিন্তু বলিশাললৈ যাবলৈ সাজু হৈ থাকক। আজি আপুনি ঘাতক, আমাক কাটিছে, কিন্তু কাইলৈ আপুনিও বলিশাললৈ যাবলৈ সাজু হৈ থাকক। গতিকে এনেকৈয়ে বোমা বাৰুদৰ শব্দত যে আমাৰ ৰাতি পুৱাইনে যে কয় বন্দুকৰ গুলিত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত যি কুটি কুটি খাই ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে। কাৰ কবিতা? নিমলপ্ৰভা বৰদলৈৰ। গতিকে এই কবিতাবোৰ আপোনালোকৰ কণ্ঠত আছেনে? যদি কণ্ঠত আছে, তেনেহ'লে আপোনালোকৰ কবিতা সাৰ্থক হ'ব। ফুলপাহৰ বৰ্ণনা কৰি থকাটো কবিতা নহয়। ফুলপাহে আপোনাৰ অন্তৰত কি
কৰিছে সেই ভাৱৰ প্ৰকাশটোহে কবিতা আপুনি এটা দুখ পালে মনত আপুনি আঘাত পালে সেই আঘাতে আপোনাৰ অন্তৰত এনেকুৱা ভাৱৰ সৃষ্টি কৰি থাকিব আপুনি তাক প্ৰকাশ কৰিলেহে শান্তি পাব এই কথাখিনি অথনিৰ পৰা আলোচনা হৈ আছে সেয়েহে কবিতা তাক প্ৰকাশ কৰিবলৈ যাওঁতে আকৌ কেনেকৈ প্ৰকাশ কৰিব আকৌ তাক প্ৰকাশ কৰিবলৈ যাওঁতে কলেজে কোৱাৰ দৰে পয়েট্ৰি ইজ বেষ্ট ৱৰ্ডছ ইন বেষ্ট অৰ্ডাৰ ভাল শব্দবোৰ ল'ব লাগিব শেৱালি তই মোক ভাল পাওঁ কোঁৱৰ কি তই মোক ভাল পাওঁ কিয় এনেই মিছা কথা নাৰীয়ে কেতিয়াও পুৰুষক এনেই ভাল পাব নোৱাৰে সঁচানে মিছা আপোনালোকে জানিব পাৰোঁ অসমীয়া নাট্য সাহিত্যৰ বোলে আটাইতকৈ শ্ৰেষ্ঠ সংলাপ এইকেইটা এইখন নাটক আপোনালোকে পঢ়িছে চাগে কাৰেঙৰ লিগিৰি তাততো কি আছে আপুনি চাওকচোন ইংৰাজী নাটকৰ আটাইতকৈ বেষ্ট যিটো ডায়লগ নেভাৰ 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 অনলি নেভাৰ ৱৰ্ড তাত 5 বাৰ উচ্চাৰণ কৰিছে সেইটোৱে বোলে আটাইতকৈ বেষ্ট ডায়লগ আৰু এটা কথা দেই আপুনি যদি কলকাতাত হোৱা সেই ছোৱালীজনীৰ ধৰ্ষণ কাণ্ডত আপোনাৰ অন্তৰ কান্দি উঠা নাই আপুনি কেতিয়াও কবি হ'ব নোৱাৰে আৰু কবি হ'বও নালাগে আপোনাৰ কাষৰ দৰিদ্ৰ মানুহজনে যদি নিৰন্ন মানুহজনৰ যদি দুখত আপুনি দুখী হোৱা নাই তেওঁক যদি আপুনি এমুঠি চাউল দিয়া নাই আপুনি কবি হ'বলৈ নেযাব মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰী তেওঁলোকে অন্তৰত বিৰাট এটা ভাল ভাৱ লৈ আগুৱাই গৈছে আমাৰ আজিৰ অনুষ্ঠানৰ আজি এই অনুষ্ঠানৰ অসমীয়া প্ৰতিদিন টাইমৰ যিটো নিউজ চেনেল ষ্টুডিঅ'ত বাতৰি পৰিৱেশন কৰাত তেখেতে দত্ত পাই আছিল এতিয়া অৱশ্যে ষ্টুডিঅ'ত নাথাকে তেখেতে আমাৰ স্থানীয় ইয়াত বাতৰি সংগ্ৰহ কৰে বেদান্ত ভাগৱত বিক্ৰী হৈ গ'ল বুলি তেওঁলোকে কয় কিন্তু ভিতৰি যে কিমান আত্মদগ্ধত যে সাংবাদিকসকল যে ভিতৰুৱাভাৱে কিছুমান বাতৰি প্ৰকাশ কৰিব কিয় নোৱাৰিলে কিছুমান বাতৰি কিয় প্ৰকাশ কৰিব পৰা নাযায় সেই কথা যে সাংবাদিকসকলে ভিতৰে মনে মনে তেওঁলোকে কিমান জ্বলি পকি থাকে বা কিমান জ্বলন পূৰণ হৈ থাকে কিমান আমি নিজেই ভুগি থাকোঁ সেয়া আচলতে এজন সাংবাদিকহে গম পায় বিশেষকৈ আজি মই ইয়াত আহি কিনো ক'ম তথাপিও এইখন সৰুপথাৰ মোৰ নিজৰ ঠাই মই সৰুপথাৰ কলেজতে পঢ়িছিলোঁ আৰু এইখন সৰুপথাৰ কলেজতে মই পঢ়ি ইয়াতে ঘূৰি ইয়াৰ বতাহ বা ইয়াৰ মাটিৰ লগতে মই মিলিত হৈ আছিলোঁ আৰু সেইকাৰণে আজি মই আকৌ ইয়াত আজি আহি উপস্থিত হৈ মই নিজকে বহুত আনন্দ আৰু সৌভাগ্য নিজকে ভাবিছোঁ